নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'ত আপোনালোকক জনাম অফিচ অফ দা ডেপুটি কমিশনাৰ কাছাৰত খালী হোৱা চতুৰ্থ শ্ৰেণীৰ পদসমূহৰ বিষয়ে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ মই প্ৰায় অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা পদসমূহৰ বিষয়ে আপোনালোকক জানাবলৈ চেষ্টা কৰোঁ আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অফিচ অফ দা ডেপুটি কমিশনাৰ কাছাৰ শিলচৰত খালী হোৱা গ্ৰেড 4 পদসমূহৰ কাৰণে এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছে এই পদসমূহ হৈছে প্ৰচেছ সাৰ্ভাৰ সৰ্বমুঠ পদৰ সংখ্যা এটা 2 নম্বৰ অফিচ পিয়ন সৰ্বমুঠ পদৰ সংখ্যা 4টা 3 নম্বৰ চকীদাৰ সৰ্বমুঠ পদৰ সংখ্যা 5টা এই পদসমূহৰ বিপৰীতে থকা পে বেণ্ড আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীসমূহ আপোনালোকে দেখিবলৈ পাইছে তললৈ আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকক কি যোগ্যতা লাগিব প্ৰথমতে আপোনাৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব কেটেগৰী অনুযায়ী বয়সৰ ঊৰ্ধ্বতম সীমা ৰেহাই দিয়া হ'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন শৈক্ষিক যোগ্যতা আপোনালোকে এই পদকেইটাত আবেদন কৰিবলৈ অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব এতিয়া আহিছোঁ কেনেকৈ আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব এই পদসমূহৰ কাৰণে আপোনালোকে কেৱল অনলাইন মাধ্যমেৰেহে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ আপোনালোকে www.kasar.gov.in এই ৱেবছাইটটোলৈ যাব লাগিব আৰু এই পদকেইটাত আবেদন কৰাৰ সময়ত আপোনালোকে তিনিটা পদত নিজৰ ফাৰ্ষ্ট সেকেন্ড আৰু থাৰ্ড প্ৰেফাৰেন্স দিব পাৰিব এতিয়া আহিছোঁ আপোনালোকে অনলাইন আবেদনৰ সময়ত কি ডকুমেন্টছ আপলোড কৰিব লাগিব প্ৰথমতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব বয়সৰ প্ৰমাণৰ কাৰণে আপোনালোকে বাৰ্থ সাৰ্টিফিকেট নতুবা স্কুল সাৰ্টিফিকেট আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে আপলোড কৰিব লাগিব যদি আপোনালোক ইকনমিক্যালি উইকাৰ সেকশনৰ ভিতৰত পৰে তেনেহলে EWS সাৰ্টিফিকেটখনো আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকে পাসপোৰ্ট ফটো আপলোড কৰিব লাগিব আৰু এই পাসপোৰ্ট ফটোখনৰ বেকগ্ৰাউণ্ডটো হোৱাইট অৰ্থাৎ বগা হ'ব লাগিব এই ফটোখন JPG বা JPG ফৰমেটত থাকিব পাৰিব আৰু এই ফটোখনৰ ম্যাক্সিমাম সাইজ হ'ব পাৰিব 50 KB সিগনেচাৰৰ ক্ষেত্ৰতো JPG বা JPG ফৰমেটত সিগনেচাৰৰ ইমেজটো থাকিব লাগিব আৰু ম্যাক্সিমাম সাইজ হ'ব 50 KB অনলাইন আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 21 ফেব্ৰুৱাৰী 2021 ৰ পৰা আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 21 মাৰ্চ 2021 এতিয়া ইছু সিলেকশন প্ৰসিডিউৰ কেনেকৈ আপোনালোকক সিলেক্ট কৰা হ'ব আপোনালোকক এক ৰিটেন টেষ্ট লোৱা হ'ব ৰিটেন টেষ্টত জেনাৰেল ইংলিছত থাকিব 25 নম্বৰ জেনাৰেল নলেজ আৰু এপ্টিটিউডত থাকিব 50 নম্বৰ ল্যাঙ্গুৱেজ স্কিলছ টেষ্ট ইন বেংগলী এই বিষয়ত থাকিব 25 নম্বৰ আৰু সৰ্বমুঠ আপোনালোকৰ 100 নম্বৰৰ এই ৰিটেন টেষ্টটো লোৱা হ'ব এই ৰিটেন টেষ্টত পোৱা নম্বৰৰ ভিত্তিত আপোনালোকৰ নাম শৰ্টলিষ্ট কৰা হ'ব আৰু যিসকলৰ নাম শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব লাগিব ডকুমেন্ট ভেৰিফিকেশ্যনৰ টাইম আৰু সময় পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিয়া হ'ব মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকক এই বিজ্ঞাপনখনৰ এটা লিংক দি দিম তাৰ পৰা গৈও আপোনালোকে এই বিজ্ঞাপনখন ভালকৈ এক্সেছ কৰি ল'ব পাৰিব যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ